নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গুড ইভিনিং, শুভ সন্ধিয়া। মই কুহি মেমে তোমালোকৰ মাজলৈ ক্লাছ 2 বিগিনাৰ্ছৰ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। এইখিনি পঢ়োৱা নাছিলোঁ, কবলাৰ মেন মাই শ্ব'টো লৈ আহিছোঁ। তোমালোকে এই আই লাভ মাই ফেমিলি এইখিনি আৰু মাই লাইফ এইটো তোমালোকক ভিডিঅ' দিছোঁ, চাই ল'বা দেই। আগৰ ভিডিঅ'টো দিছোঁ ক্লাছ 2 বিগিনাৰ্ছ 2 এইখন কিতাপৰ তোমালোকৰ আগৰ ভিডিঅ'টো দিছোঁ, চাই ল'বা দেই। এতিয়া চোৱাচোন তোমালোকৰ এই কবলাৰ মেন মাই শ্ব' এই পাৰ্টটোৰ এইখিনি মই আগৰখিনিতো পঢ়াই দিলোঁৱেই আগৰ ভিডিঅ'ত চাই ল'বা। আৰু ভিডিঅ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা কিন্তু দেই, নাপাহৰিবা। তাৰপিছত এইবিলাক আজি কৰাই দিম তোমালোকক। অলপ সময় ল'ব তোমালোকে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা দেই। এইখিনি কৰাই দিম। এতিয়া চোৱা, let's recite. Cobbler, mend my shoe, get it done by 2:30. Stitch it up and stitch it down, then I will give you half a crown. কবলাৰ মানে কাক কয়? মুচিক কয়। মুচি চিনি পাইছেনে? এই জোতা চেণ্ডেল চিলালে আমি যে যাওঁ, ক'ত যাওঁ? জোতা চিলাই আছে কিন্তু এই জোতা চেণ্ডেল চিলোৱা মানুহজনক মুচি বুলি কয়। আৰু ইংলিছত কি বুলি ক'ব? কবলাৰ। COBBLER কবলাৰ। COBBLER কবলাৰ। মেন MEND মেন মানে মেৰামতি কৰা, ভাল কৰা মানে। MY মানে মাই মানে মোৰ। SHOE শ্বু মানে এয়া শ্বু নহয় দেই, চৰি শ্বু মানে জোতা ভৰিত পিন্ধা জোতা। গেট ইট ডান, ডু মানে কৰা, ডান মানে সম্পূৰ্ণ কৰি দিয়া, গেট মানে সময়মতে হোৱা আৰু লাভ কৰা বা হোৱা। বাই 2:30 মানে 2টা বাজি আধা ঘণ্টা যাব লাগিব। 2:30 মানে আধা ঘণ্টা, হাফ মানে আধা, হয়নে নহয়? ফুল মানে সম্পূৰ্ণ। HALF হাফ মানে আধা, মানে 5 মানে যোৱা আৰু 2টা বাজি আধা ঘণ্টা যাব, মানে 2:30 বজাত, দুপৰীয়া 2:30 বজাত এইটো সম্পূৰ্ণ কৰি দিব লাগিব। আমি কেতিয়াবা মুচিৰ ওচৰত গৈ কওঁ নহয়, মোক দিব লাগিব কিন্তু এই 1 ঘণ্টা পিছত 2 ঘণ্টা পিছত। ই মানে সময় ধৰি দিছে কি 2:30 বজাত দিব লাগিব, 2টা বাজি আধা ঘণ্টা যোৱাৰ পিছত 2:30। Stitch it up and stitch it down. Stitch মানে চিলোৱা, stitch 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 মানে চিলোৱা, it up এইটো up মানে ওপৰ, হয়নে? up মানে ওপৰলৈ, and stitch it down মানে তললৈ। এইটো এটা অপজিট ৱৰ্ডো হয়, ওপৰ তল বিপৰীত শব্দ, হয়নে? up up মানে ওপৰ, and stitch it down মানে ওপৰৰ পৰা তললৈ মোক ভালকৈ চিলাই দিয়া। কেইটা? 2টা বজা 2:30 বজাৰ ভিতৰত, দুপৰীয়া 2:30 বজাৰ ভিতৰত মোক চিলাই দিয়া। তাৰপিছত কি কৈছে? দেন আই উইল গিভ ইউ হাফ এ ক্ৰাউন। হাফ মানেতো বুজি পালা, আধা। ইউ মানে তোমাক, গিভ মানে দিয়া, GIVE গিভ মানে দিয়া। আই উইল দেন, এইটো আই উইলটো শ্বৰ্টকৈ লিখিছে, আই উইল বা আই চেল হয়, গম পাইছেনে? এইটোৱে আচলতে, এইটো এপষ্ট্ৰফি দি লিখিছে, এইটো শ্বৰ্ট ফৰ্ম, এইটো মানে শ্বৰ্টকৈ এইটো এপষ্ট্ৰফি দি পেলাই এনেকৈ লিখিছে, বুজি পাইছা? দেন আই উইল গিভ, তেতিয়া তোমাক কি দিম? আই উইল গিভ মানে দিয়া, তো ইউ মানে তোমাক, হাফ এ ক্ৰাউন মানে ব্ৰিটিছ মুদ্ৰা, পুৰণি মুদ্ৰাৰ মানে কি দিম? আধা তোমাক দি দিম, বুজি পাইছানে? এইটো কবলাৰ মেন মাই শ্ব' গেট ইট ডান বাই 2:30, ষ্টিচ ইট আপ এণ্ড ষ্টিচ ইট ডাউন, দেন আই উইল গিভ ইউ হাফ এ ক্ৰাউন, হয়নে? তাৰপিছত চোৱা, এই শব্দকেইটা দিছে, চোৱাচোন। টু শ্ব' ডাউন, ক্ৰাউন, ডু, হু, টাউন, ব্ৰাউন, মানে টু মানে 1 2, হয়নে? 2। শ্ব' মানে কি? এইটো শ্ব' মানে আকৌ হেৰি নহয় দেই, শ্ব' মানে দেখুওৱা, এইটো জোতা নহয়, এইটো এইটো শ্ব' কয়। আৰু এইটো কি কয়? এইটো শ্ব' বেলেগ গম পাইছানে? তোমালোকক দেখুৱাই দিছোঁ, চোৱা। শ্ব' আৰু এইটো দুটা বেলেগ, এইটো শ্ব' মানে জোতা, এইটো শ্ব' মানে দেখুওৱা, হয়নে? এইকেইটা ৱৰ্ড দিছে। DOWN ডাউন মানে তল, UP আপ ওপৰ, এইটো ডাউন, DOWN ডাউন মানে তল। CROWN
ক্ৰাউন মানে ব্ৰিটিছ মুদ্ৰাটোৰ কথা কৈছে ওপৰত পাইছোৱে চোৱা CROWN ক্ৰাউন পাইছোৱে তাৰপিছত DO মানে কৰা কোনো এটা কাম কৰা আৰু WHO হু মানে কোন প্ৰশ্ন সুধে TWN টাউন মানে নগৰ চহৰৰ কথা কৈছে তাৰপিছত চোৱা BROWN ব্ৰাউন মানে ৰঙৰ কথা কৈছে মটিয়া ৰংটোৰ কথা কৈছে ব্ৰাউন ইংৰাজীত ব্ৰাউন বুলি কয় ব্ৰাউন ৰং দেখিছেনে জোতাযোৰ ব্লেক এইটো ব্লু কালাৰ হয়নে নহয় টি চাৰ্টটো তাৰপিছত পিছৰখিনি চোৱা এই মুচিৰে হোৱাট ইজ দ্য কবলাৰ ডুইং এই কবলাৰজনে কি কৰিছে মুচিজনে কি কৰি আছে সুধিছে এই মুচিজনে কি কৰি আছে সুধিছে মই ভালকৈ দেখাই দিছোঁ এই কবলাৰ হোৱাট ইজ দ্য কবলাৰ ডুইং এই মুচিজনে কি কৰিছে হি ইজ মেণ্ডিং শ্বুজ মানে জোতা শ্বুজ মানে কি জোতা হি ইজ মেণ্ডিং শ্বুজ মানে জোতা সি কি তৈয়াৰ কৰি আছে জোতা মানে জোতা ING মানে কামটো কৰি আছে ন সি জোতা তৈয়াৰ কৰি আছে তাৰপিছত এইটো চাবা ইয়াত এজন কি দেখিছা এয়া মানুহজনে বিভিন্ন বস্তু বিক্ৰী কৰিবলৈ আছে গাড়ী আনিছে চকৰি আনিছে বেলুন আনিছে টয় আনিছে পুতলা আনিছে এইকেইটা কি আনিছে এইকেইটা সৰু হাঁহৰ নিচিনা হাঁহৰ পুতলা এইকেইটা আনিছে ন এইবিলাক পুতলা বেপাৰী এজন মানে ইয়াতে কি কৈছে টয়মান চেলছ টয়জ এজন টয় মানে পুতলা বেচা মানুহজনে কি বিক্ৰী কৰিব পুতলাবোৰ বিক্ৰী কৰিব টয়জ TOYS টয় মানে পুতলা এছটো আছে বেছি পুতলা কৈছে বুজাইছে যে সেইকাৰণে এছটো হৈছে এজন কি পুতলা বেচা মানুহে চেল মানে বিক্ৰেতা পুতলা বিক্ৰেতা মানুহে কি বেচে পুতলা বেচিব হয়নে পুতলাবোৰ হ'ব দেই পুতলা নহয় আছে এ ডক্টৰ ট্ৰিটছ পেচেণ্টছ ডক্টৰে চিকিৎসকে কি ট্ৰিটছ মানে ট্ৰিটমেণ্ট কৰা বুলি কয় যে চিকিৎসা কৰা সেই পেচেণ্টছ মানে ৰোগীবোৰক এছ আছে PATIENTS পেচেণ্টছ মানে ৰোগীবোৰক কি কৰে চিকিৎসা কৰে ডক্টৰে হয় চিকিৎসকে ৰোগীবোৰক চিকিৎসা কৰে এ টেইলৰ ষ্টিচেছ ক্লথছেছ টেইলৰ মানে দৰ্জী TAILOR টেইলৰ মানে দৰ্জী STITCHES মানে ষ্টিচ মানে হৈছে জানে আগতে চিলোৱা বুলি ক'লোৱে ক্লথ CLOTHE ক্লথ মানে কাপোৰ S মানে ক্লথছেছ মানে কাপোৰবোৰ এছটো দি দিছে কাপোৰবোৰ চিলাই কোনে দৰ্জীয়ে এ টিচাৰ টিচেছ ষ্টুডেণ্টছ টিচাৰ মানে শিক্ষক TEACHER টিচাৰ মানে টিচাৰ এজন শিক্ষকে টিচেছ TEACHES টিচেছ মানে শিকোৱা টিচেছ মানে শিকোৱা এ টিচাৰ টিচেছ ষ্টুডেণ্টছ মানে ছাত্ৰ ছাত্ৰী তোমালোকক কৈছে আৰু STUDENT ষ্টুডেণ্ট এছ দিছে বেছি ষ্টুডেণ্ট কথা কৈছে সকলো শিক্ষকে ল'ৰা ছোৱালীকে শিক্ষকে শিকায় ন এ টিচাৰ টিচ ষ্টুডেণ্টছ শিক্ষকজনে কাক শিকাই আছে ল'ৰা ছোৱালীবোৰক শিকায় মানে এ ফ্লৰিষ্ট চেলছ ফ্লাৱাৰ্ছ ফ্লৰিষ্ট মানে হৈছে ফুল বিক্ৰেতা AFLORIST ফ্লৰিষ্ট চেলছ মানে বিক্ৰেতাই আমি চেলছমেন বুলি কয় যে এই শ্বপিং মলবিলাক দোকানত গ'লে হয়নে সেইটোৱে বিক্ৰেতা FLOWERS ফ্লাৱাৰ্ছ মানে ফুল ফ্লাৱাৰ মানে ফুল এছটো আছে ফুলবোৰ আৰু মানে ফুল বিক্ৰেতা কৰাজনে ফুল বিক্ৰী কৰে হয়নে এ টয়মান চেলছ বয় মানে পুতলা বেচে ডক্টৰে চিকিৎসা কৰে আৰু দৰ্জীয়ে কাপোৰ চিলাই শিক্ষকে ল'ৰা ছোৱালী শিকায় ষ্টুডেণ্টছ মানে ল'ৰা ছোৱালী শিকায় টিচ মানে শিকোৱা এ ফ্লৰিষ্ট চেলছ ফ্লাৱাৰ আৰু কি ফুল বেচাজনে কি ফুলবোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই